তো গাইছ আজি বিয়া ঘৰত দীপদাক লগ পাই গ'লোঁ। তো দীপদা মোৰ চেনেলটোৰ কাৰণে কিবা এটা কৈ দিয়ক। নমস্কাৰ। আজি বিয়া ঘৰত পলাশ দা পাপৰিবাৰ বিয়া, ইয়াতে ৰিণ্টুক লগ পালোঁ। তাৰ খুব ধুনীয়া ইউটিউব চেনেল এটা আছে, ৰিণ্টু এম ব্লগছ। আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, তাক মৰম দিব, লগতে মোক মৰম দি থাকিব আৰু। থেংক ইউ। গাইছ ৰিণ্টু ব্লগৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। তো গাইছ আজি এক্সাইটেড হৈ আছোঁ, আজি পাপৰিবা আৰু পলাশদাৰ বিয়া। তো গাইছ মানে ডাঙৰ ডাঙৰ ছিংগাৰ টিংগাৰ আহিব, তো সকলোকে লগ পাম, তো মজা লাগিব। তো ভিডিঅ'টো শেষলৈকে চাব আৰু এনজয় কৰিব। তো ব'লক আমি বিয়া ঘৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। গাইছ আজি পাণ্ডীপদাক লগ পাই গ'লোঁ বিয়া ঘৰত। তো পাণ্ডীপদা কিবা এটা কৈ দিয়ক মোৰ চেনেলটোৰ কাৰণে। এইটো খুব মৰমৰ ভাইটিক হয়, গতিকে আপোনাৰ চেনেলটো আপোনালোকে মৰম দি থাকিব আৰু খুব ধুনীয়া কাম এটা কৰি আছে, কেইদিনমান পিছতে ওলাব হয় ধুনীয়া ব্লগবিলাক কৰি আছে, আপোনালোকে চাব মৰম দিব। থেংক ইউ ধন্যবাদ। তো গাইছ এতিয়া একদম পূৰা বিন্দাছ খাবলৈ বহি লৈছোঁ। এইফালে প্ৰদীপ আছে, এইফালে লগৰ বহিব, এয়া ভাস্কৰ, এইফালে বদুৰ্য পৰাগ, একদম বিন্দাছ আছে। তো খাই লওঁ এতিয়া ভাতটো, তাৰপৰা একদম চাই থাকিব ভিডিঅ'টো শেষলৈকে, কি কি হয় দেখাই থাকিম। তো খাই থাকক। খাই আছোঁ একদম পূৰা বিন্দাছ, বিন্দাছ খাই লৈছোঁ এতিয়া। তাৰপৰা ভাস্কৰ পূৰা খাই আছোঁ, মাংস এখন খালিয়ে কৰিলে পূৰা খাই আছে। তো ভিডিঅ'টো চাই থাকিব একদম শেষলৈকে। এইটো ৰাইককে বান্ধাকে চগে, এইটো ৰাইক এইটো। कहाँ से आते हैं? তো গাইছ আজি বিয়া ঘৰত দীপদাক লগ পাই গ'লোঁ। তো দীপদা মোৰ চেনেলটোৰ কাৰণে কিবা এটা কৈ দিয়ক। নমস্কাৰ। আজি বিয়া ঘৰত পলাশ দা পাপৰিবাৰ বিয়া, ইয়াতে ৰিণ্টুক লগ পালোঁ। তাৰ খুব ধুনীয়া ইউটিউব চেনেল এটা আছে, ৰিণ্টু এম ব্লগছ। আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, তাক মৰম দিব, লগতে মোক মৰম দি থাকিব আৰু। থেংক ইউ। তো গাইছ বিয়া খাই আহিলোঁ, চবকে লগ পালোঁ, ভাল লাগিল। এইকেইটা আছে, তো চবকে লগ পালোঁ, ভাল লাগিল। চবেই লগ পালোঁ, একদম পূৰা হাই দিছে চবে। তো ভিডিঅ'টো ইমানখিনি আছিলে। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো বাই বাই। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব।